क'क्राझार जिल्ला सिंनि फकिराग्राम हालामनि मधुपुरियाव सिखाव खावनाय जाथाय जालाङो। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला फकिराग्रामनिफ्राय प्रतापकाटा थांनाय लामानि मधुपुरियाव गंसे बक्स कालभार्ट लुनायनि हाबाया सोलिगासिनो थानाय समावनो रावबो गैयै खाबु लानानै कालभार्ट लुनायाव बाहायग्रा मुवाखौ सिखावआ खावनानै लाङो। शनिबारनि हराव सिखावआ खावनाय मुवाफोरनि गेजेराव 10 mm नि मोन7 बान्डल रड आरो गंसे मटर दंमोन होनना दालांनि मिस्ट्रि आरो महरिया फोरमायदों। কি কৰে আপুনি ইয়াতে? মই ইয়াতে মহৰি পোষ্টত আছোঁ। কি হৈছে ঘটনাটো? কালি মানে সন্ধিয়া 5টা-6টা লৈ মিস্ত্ৰী আছিল, তাৰপিছত মিস্ত্ৰী গ'ল। আকৌ কণ্ট্ৰাক্টৰে কৈছিল যে তই যা আৰু ৰাতি 10টা বজাতো থাকিব লাগে দে মেৰিনাল দে। আমি টিংকু কৈ মাতি আছোঁ। সি কৈছে 10টালৈ থাকিবি, তাৰপিছত মই মানুহ পঠাই দিম। তাৰপিছত মই আহিলোঁ। অহাৰ পিছত 6:30 আহি পাইছোঁ। অহাৰ পিছত চবেই ঠিকেই আছিল, ৰড শ্বট মটৰ চটৰ আছিল। আৰু মই আহিছোঁ, লগতে একজন ল'ৰা লৈ আহিছিলোঁ ফকিৰাগ্ৰামৰ পৰা। আৰু মই আহাতে এজন ল'ৰা পাইছোঁ ইয়াতে, লোকেল ল'ৰা, তাৰ নাম হ'ল বিপিন। আৰু মই তিনিজনে ইয়াতে 10টালৈ ছিলোঁ। 10টাৰ পিছত মই যেতিয়া যাওঁ তেতিয়া মই একজনো মানুহ নাই আৰু নাইট ডিউটি চকীদাৰো নাই। বিপিনে কৈছোঁ মই যে মই যাই আছোঁ। মই যাৱাৰ পিছত ঘৰত যাৱাৰ পিছত মানুহ বিচাৰিছোঁ যে মানুহ পাইলে আমি লৈ যাম তাতে ডিউটিৰ কাৰণে। মানুহ পোৱা নাই। পাছত মই কণ্ট্ৰাক্টৰক ফোন কৰিছোঁ। ফোন কৰি কৈ দিছোঁ দাদা মানুহ পোৱা নাই, মই আৰু ডিউটি নকৰোঁ ৰাতি একলা, মই ঘৰত যাই আছোঁ। আৰু ৰাতিপুৱা অহাৰ পিছতে গম পাইছোঁ যে মটৰ ৰড এইবিলাক চুৰি হৈছে। তাৰপিছত একো নাজানো মই। কাৰ পৰা ডাউট হৈ আছে? চুৰি কৰা কাৰ পৰা ডাউট হৈ আছে? ডাউট মানে আমাৰতো বেলেগ মানুহ নাজানে। আমাৰে মাঝখানে মানুহ কেইজন মানুহ জানে যে কালি চকীদাৰ নাই, আৰু বেলেগ মানুহতো নাজানে। আৰু বেলেগ মানুহ আহিলেতো গোটাই ৰডখন লৈ গ'লে হয়। এইটো আমাৰ এতিয়া জানা মানুহে লৈছে মালটো, বেলেগ মানুহ লোৱা নাই। আপুনি ইয়াতে কি মিস্ত্ৰী হয়? মিস্ত্ৰী হয়। কি হৈছে? মানে পুৱাতে মই আহি দেখিলোঁ যে আমাৰ মটৰটো চুৰি হৈ গৈছে আৰু ৰড 7 বান্ডিল নাই ইয়াৰ পৰা। এইটো মধুপুৰী বুলি কয়। কোন ৰডত কাম কৰি আছে আপোনালোকে? এইটো প্ৰগ্ৰামটো প্ৰতাপকাটা ৰড। কিমান টকাৰ মাল হ'ব মোটামুটি? এইটো মই কেনেকৈ ক'ম, সেই কণ্ট্ৰেক্টাৰহে জানিব। লৈ গৈছে না? ইয়াৰ পৰা লৈ গৈছে। চকীদাৰ নাছিল? চকীদাৰ আছিল, কি মহৰি আছিল তাতে। উপরে আসলে এখান থেকে নাই। এটা কয় বান্ডিল খুললো? তারটা কই থাকে? পাড়াটার আছে নাকি কারো? পাড়াও এদিকে আছে। হ্যাঁ, কারো যাইতে দিইনি।